গাইসকল আমাৰ এই সীতানগৰত লায়ন ক্লাবৰ জৰিয়তে এতিয়া অম্বুবাচীত ফুটবল খেল প্ৰতিযোগিতা আয়োজন কৰা হৈছে। অহা আহাৰ মাহৰ 6-7 তাৰিখৰ পৰা 6 তাৰিখ নহ'লে 7 তাৰিখৰ পৰা শুৰু হ'ব। 4দিনীয়া কাৰ্যসূচী লৈ আমি সকলোৱে এই খেলখন চলাই যাম বুলি ভাবিছোঁ। আপোনালোকে এই খেলত অংশগ্ৰহণ কৰিব বিচাৰিছে তেন্তে আপোনালোকে যোগাযোগ কৰিব। মই কণ্টেক্ট নম্বৰ দি দিম। আপোনালোকে সকলোৱে যাতে কণ্টেক্ট কৰি আপোনালোকে আহিব পাৰে। ধন্যবাদ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ এই সীতানগৰত অম্বুবাচীৰ বাবে খেল প্ৰদৰ্শন কৰা হৈ আছে। সেইকাৰণে অলপ খেলটো দেখুৱাই দি আছোঁ শ্বৰ্ট আপোনালোকক। গাইজ আপোনালোকে অম্বুবাচী কেতিয়া হ'ব? অম্বুবাচী দিনাখন হ'ব। কেই তাৰিখৰ পৰা? হাতৰ চোৱাত খেল হ'ব আমাৰ এই আহাৰ মাহৰ 7 তাৰিখ নহ'লে 6 তাৰিখ নহ'লে 7 তাৰিখ আৰু আপোনালোকে সকলো আহিব খেল উপভোগ কৰিবলৈ। যাতে সকলোৱে শ্বেয়াৰ কৰি দিয়ে তাৰ বাবে আপোনালোকক আহ্বান জনা হ'ল। দে এনেকুৱা ভাগৰ লাগিছে পলাই হ'ব গাইছ। এনেকুৱা ৰানিং নাই আৰু আজিকালি বহুত দিন হ'ল। গামছা ওলাই গ'ল, গামছা। হেম আয়া গ'ল সকল। এনেকুৱা চাওক এফালে অফচাইড এইটো অফচাইড হ'ল। সকলোৱে আহিব গাইসকল। অম্বুবাচীত এই সীতানগৰ খেলপথাৰত খেল হৈ আছে। সকলোৱে যাতে শ্বেয়াৰ কৰি আপোনালোকে এই খেলখন জইন কৰে তাৰ বাবে অনুৰোধ জনা হ'ল।
মোৰ চেনেলৰ নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুক পেজত চাইছে যদি আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে ফ'ল' কৰি দিব বন্ধুসকল। আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ।